দাদা আপোনালোকে ক'ৰ পৰা আহিছে? হয় ছাৰ, মই গালিঘাট মাছখোৱাৰ পৰা আহিছোঁ। কি সমস্যাৰ কাৰণে আমাৰ সমস্যাটো আমাৰ বহুত দিন ধৰি পেলাই সমস্যা হৈ আছিলে, কিন্তু আমি বহু সমস্যা টেক আপ কৰি আছিলোঁ। কিন্তু এইবছৰ যিটো সমস্যা হ'ল, কি সমস্যা আপোনাৰ? আমাৰ একদম গোটেই লালি নদীটো অলৰেডি গোটেই নদীটো আমাৰ মানে গাঁৱলৈ বৈ আহিলে আৰু কোনো প্ৰতিৰোধ কৰিব পৰা কোনো তাত কেপাচিটি নাই। গতিকেলৈ হাতৰ মুঠতে ঘাঁহ নুশুকালে নাঙল ধৰা খেতি মৰি শেষ। গতিকেলৈ আমি বহুত বেদনাত ইয়াত আহি পেলাই উপস্থিত হৈছোঁহি। বহুত দিন আমি তাত বসবাস কৰিলোঁ। আমি ভাবিছিলোঁ ইয়াতে জীৱন নিৰ্বাহ কৰিব পাৰিম নেকি বুলি, কিন্তু আমি শেষ মুহূৰ্তত আমি জীৱন নিৰ্বাহ কৰিব পৰা নগ'ল। গতিকেলৈ আমি ভাবিলোঁ তাত আমি আৰু ইয়াত জীয়াই থকা লাভ নহ'ব, পানীত মৰাও মৰা, বামত মৰাও মৰা। গতিকেলৈ আমি বাম জেগা এটুকুৰা বিচাৰি আহিলোঁ। সবহে গোটেই বিচাৰিলোঁ, নাপালোঁ আমি ক'তো। এই চিমেণ্ট চাপৰি অকণমান ওখ ঠাই পাই পেলাই আমি গোটেই পৰিয়াল অন্ততঃ 100 ঘৰ পৰিয়াল আহি পেলাই ইয়াত বসবাস কৰি আছোঁ। দুখৰ বিষয়, ৰাতি শুবলৈ নাপাওঁ, মহ কামনি আৰু ওপৰৰ পৰা বৰষুণ। গতিকেলৈ সমস্যাৰ ভিতৰতো জীয়াই থাকিবলৈ বাধ্যতা হৈছোঁ। গতিকেলৈ আমাৰ সমস্যা চৰকাৰে সমাধান কৰে নে নকৰে এই বিষয়টো বিশেষভাৱে আমি ক'ব নোৱাৰোঁ। এতিয়া আপোনালোকে চৰকাৰে যদি সুবিধা নিদিয়ে আপোনালোকে কি কৰিব? আমি ফাঁচি লাগি মৰি যাব লাগিব, নহ'লে তেখেতলোকে আমাক প্ৰয়োজন দি পেলাই খুৱাই পেলাই মৰাই দিব লাগিব। মেইন কথা এইটোৱেই। আপোনালোকৰ লোকেল বিধায়ক কোনে হয়? লোকেল বিধায়ক আমাৰ ভুৱন বেগু ডাঙৰীয়া। এতিয়া আগৰ দিনত গৈছিলে নেকি? আগৰ দিনত গৈছিলে। কি কথা দি আহিছিলে নদীৰ সমস্যাৰ কাৰণে? নদীৰ সমস্যাৰ কাৰণে বহুখিনিয়ে কৈছিলে যে তেখেতেও নাজানে যে এইখিনি পৰিস্থিতি হ'ব বুলি। সেই কথাটো আমি স্বীকাৰ কৰিব লাগিব। তাৰপৰা কথা কি দি আহিছে? কথা দি আহিছিলে যে ৰাইজৰ যদি সমস্যা হয় চাম। আজি ইয়াত কেইদিন হ'ল আপোনালোকে? আমাৰ আজি প্ৰায় ক'বলৈ গ'লে এতিয়া মহিলাসকলে কৈছে 15 দিন 20 দিন, প্ৰকৃত আমাৰ এতিয়া 1 মাহৰ ওপৰত। আপোনালোকে যি সমস্যা হৈ গ'ল হয়, এতিয়া ঘৰে ডাইৰেক্ট উঠি আহিছে না আৰু কোনোবা? একেবাৰে গোটেই পৰিয়াল আপোনালোকে একদম স্থায়ী থাকি একেবাৰে খুটি পুতিলোঁ ডাইৰেক্ট কথা ন? ডাইৰেক্ট। আৰু তাৰপিছত আপোনালোকে এতিয়া 15 দিন ধৰি ইয়াত হৈ গ'ল। হয়, আপোনালোকক কোনোবা প্ৰশাসনে খবৰ ল'বলৈ আহিছিল নেকি? প্ৰশাসনে খবলৈ আহিছে, মিছা কৈ লাভ নাই। প্ৰশাসনে সদায় ইয়াৰ পৰা যাব লাগে বুলিয়ে ক'বলৈ আহিছে, মিছা কৈ লাভ নাই। আপোনালোকে কি জবাব দিছে এই কথা? আমি কৈছোঁ আমি মৰিলেও মৰিম আৰু জিলেও জিম, ইয়াতে থাকিম আৰু মাৰিলেও মাৰক, এই বামতে মাৰক, তথাপিও পানীত মই গৈ নমৰোঁ। কোনোবা চৰকাৰী প্ৰতিনিধি আহিছে নেকি? প্ৰতিনিধি এতিয়ালৈকে অহা নাই ছাৰ, মিছা কৈ লাভ নাই। আপোনালোকে কিবা এটা জনাইছে নেকি যিহেতু আপোনালোকৰ লোকেল? জনোৱা হৈছে, কিন্তু এতিয়ালৈকে আমি একো সুমত পোৱা নাই। আপোনালোকক একো এতিয়ালৈকে আমাক একো খবৰ দিয়া নাই। আৰু তাক কি ক'ব খোজে আপোনালোকে? আমি তাক এতিয়া কঠোৰ ভাষাৰে ক'ব বিচাৰোঁ আৰু যিহেতু আমাৰো ভোটৰ এটা অধিকাৰ আছে না, আমিওতো অসমৰ ভোটৰ এটা অধিকাৰ মানুহ, খিলঞ্জীয়া ভূমিপুত্ৰ হয়। আমি যদি ঠাই নাপাওঁ আৰু কেনেকৈ লোকে পাব, বা লোকে বিচাৰিও অহা নাই, বিশেষকৈ আমিয়ে বিচাৰি আছোঁ। হয়, মোৰ মাৰ্চি ভুল হ'বও পাৰে, কিন্তু আমি যদি খিলঞ্জীয়া হৈ পেলাই আমি চৰকাৰ এখন গঠন কৰি পেলাই আমি যদি ওখ ঠাইত ভেটিটো লৈ পেলাই জীৱন নিৰ্বাহ কৰিব নোৱাৰোঁ, আৰু কোনে কৰিব? আপুনি নিজে চিন্তা কৰক। আপোনালোকৰ তাত নদীত যিহেতু গৰাখহনীয়া সমস্যাত কিমানমান আপোনালোকৰ সম্পত্তি ব্যয় হৈছে? সম্পত্তি মানে আপুনি এতিয়া মিছা ক'লে কি হ'ব, আপুনি নিজে যোৱা হ'লে ভাল আছিলে। যিখিনি ৱাল খহি গ'ল, যিটো ভঁৰাল, মোৰ অন্ততঃ 300 ডাঙৰি ভঁৰালত জাপি থোৱা আছিলে। এই 300 ডাঙৰি একদম চকু পচাৰত, মুঠতে ইফালেও পানী ৰাখিব নোৱাৰোঁ। ধামাকা গুচি গ'ল, মই কি কৰিম? আৰু কি লোকচান হৈছে আপোনাৰ? লোকচান মানে গৰু গোটেই মৰি খতম। 1 মিনিট মই কথা এটা ক'বলৈ বিচাৰিছোঁ, একদম উত্তেজিত হৈ আছে এই কথাটো ক'বলৈ বিচৰাত। গৰুখিনি আমি আনিছিলোঁ চিমেণ্ট চাপৰি ৰিজাৰ্ভত বচাব পাৰিম বুলি, অলৰেডি গোটেই গৰু বিচাৰি সংগ্ৰহ কৰি পেলাই ফেৰীত পাৰ কৰি আনিলোঁ। অনাৰ পাছত গৰুখিনি ইয়াত অনাৰ পাছত গোটেই গৰু মৰি খতম। গৰু এতিয়া এটাও নাই। হালোৱা গৰু এহাল বেচি পেলাই এতিয়া আমি মানে চাৰা খাবলৈ আমাৰ পইচা নাইকিয়া হৈ গ'ল। মাটি গৰু কিমানমান আছিলে আপোনাৰ? গৰু আমাৰ প্ৰতি ঘৰতে 10টা 15টা 12টা 13টা 14টা 25টালৈকে আছিলে। আপোনালোকে এইটো গৰু যিহেতু ভেকচিন এটালৈকে দিয়া নাই এতিয়ালৈকে। আপোনালোকে জনাইছিলে নেকি? জনাইছিলোঁ, আমি বাৰ জনাইছিলোঁ। মই স্বয়ং গৈ পেলাই একদম ভেটেনাৰী কিবাত গৈ পেলাই মই জনাইছিলোঁ, ছাৰ গৰুবিলাক খোৱা পাতিছে, পেট ফুলিছে, মেডিচাইন দিয়ক। আজি তাৰিখলৈ মেডিচাইন এটা নিদিলে। সেইদিনা ভুচি কেইটামান আহিলে, আমি যোনদিনা ইয়ালৈ কেম্প পাতি পেলাই টিপাল বান্ধি পেলাই ইয়ালৈ আমি খোজকাঢ়ি আহিলোঁ, সেইদিনা ভুচি গাড়ী এখন গৈ পেলাই পালেগৈ। তাৰপাছত আমি চাইন কৰি পেলাই গুচি আহিলোঁ। ভুচিখিনি পালে নে নাপালে নে নাজানো, সেই ভুচি খাই এটা গৰু মৰি থাকিলে। কি ক'ব আপুনি, তাক কি ক'ব? এতিয়া আপোনালোকৰ যিহেতু সমস্যাত মানে চৰকাৰে একো সুবিধা এতিয়ালৈকে আমাক একো সংস্থাপন দিয়া নাই। মিছা গৰু ভাচিব নোৱাৰিলে আপোনালোকৰ? নোৱাৰিলোঁ। ঠিক আছে।
আপোনালোকে এতিয়া লাষ্ট মুহূৰ্তত এইটো যিটো চিমেণ্ট চাপৰি যিটো ৰিজাৰ্ভত হয় যিটো আপোনালোকে আপোনালোকে ইয়াতে থাকিম বুলি আহিলে হয় এতিয়া আপোনালোকক চৰকাৰে কি ব্যৱস্থা লয় আপোনালোকে কি ব্যৱস্থা ল'ব লাগে কঠোৰকৈ এইটো কি ক'ব আপুনি কঠোৰ হিচাপত ক'বলৈ গ'লে আমিতো এই জেগাটো নিৰ্বাচন কৰি পেলাই ইয়াতে বহিম বুলি আহিলোঁ চৰকাৰে কি কঠোৰ হিচাপত শাসন কৰে সেই কথাটো মই ক'ব বিশেষ নাজানো সংস্থাপন আমি ল'ম বুলি ইয়াতে আহিলোঁ যদি তেখেতলোকে সংস্থাপন নিদিয়ে আকৌ গৈ লালি নদীত জাপ দিব লাগিব যদি সংস্থাপন দিয়ে ইয়াতে যেন তেনে জীৱটো জীয়াই ৰাখিম বুলি ভাবিলোঁ পেলাই আমি যদি ওখ ঠাইত ভেটিটো লৈ পেলাই জীৱন নিৰ্বাহ কৰিব নোৱাৰোঁ আৰু কোনে কৰিব আপুনি নিজে চিন্তা কৰক আপোনালোকৰ তাত নদীত যিহেতু গৰাখহনীয়াত সমস্যাত কিমানমান আপোনালোকৰ সম্পত্তি ব্যয় হৈছে সম্পত্তি মানে আপুনি এতিয়া মিছা ক'লে কি হ'ব আপুনি নিজে যোৱা হ'লে ভাল আছিলে যিখিনি ৱাল খহি গ'ল যিটো ভঁৰাল মোৰ অন্ততঃ 300 ডাঙৰ ভঁৰালত জাপি থোৱা আছিলে এই 300 ডাঙৰ একদম চকু পচাৰত মুঠতে ইফালেও পানী ৰাখিব নোৱাৰোঁ ধামাকা গুচি গ'ল মই কি কৰিম আৰু কি লোকচান হৈছে আপোনাৰ লোকচান মানে গৰু গোটেই মৰি খতম 1 মিনিট মই কথা এটা ক'বলৈ বিচাৰিছোঁ একদম উত্তেজিত হৈ আছে এই কথাটো ক'বলৈ বিচৰাত গৰুখিনি আমি আনিছিলোঁ চিমেণ্ট চাপৰি ৰিজাৰ্ভত বচাব পাৰিম বুলি অলৰেডি গোটেই গৰু বিচাৰি সংগ্ৰহ কৰি পেলাই ফেৰীত পাৰ কৰি আনিলোঁ অনাৰ পাছত গৰুখিনি ইয়াত অনাৰ পাছত গোটেই গৰু মৰি খতম গৰু এতিয়া এটাও নাই হালোৱা গৰু এহাল বেচি পেলাই এতিয়া আমি মানে চাৰা খাবলৈ আমাৰ পইচা নাইকিয়া হৈ গ'ল মাটি গৰু কিমানমান আছিলে আপোনাৰ গৰু আমাৰ প্ৰতি ঘৰতে 10টা 15টা 12টা 13টা 14টা 25টালৈকে আছিলে আপোনালোকে এইটো গৰু যিহেতু ভেকচিন এটালৈকে দিয়া নাই এতিয়ালৈকে আপোনালোকে জনাইছিলে নেকি জনাইছিলোঁ আমি বাৰ জনাইছিলোঁ মই স্বয়ং গৈ পেলাই একদম ভেটেনাৰী কিবাত গৈ পেলাই মই জনাইছিলোঁ ছাৰ গৰুবিলাক খোৱা পাতিছে পেট ফুলিছে মেডিচাইন দিয়ক আজি তাৰিখলৈ মেডিচাইন এটা নিদিলে সেইদিনা ভুচি কেইটামান আহিলে আমি যোনদিনা ইয়ালৈ কেম্প পাতি পেলাই টিপাল বান্ধি পেলাই ইয়ালৈ আমি খোজকাঢ়ি আহিলোঁ সেইদিনা ভুচি গাড়ী এখন গৈ পেলাই পালেগৈ তাৰপাছত আমি চাইন কৰি পেলাই গুচি আহিলোঁ ভুচিখিনি পালে নে নাপালে নে নাজানো সেই ভুচি খাই এটা গৰু মৰি থাকিলে কি ক'ব আপুনি তাক কি ক'ব তেতিয়া আপোনালোকৰ যিহেতু সমস্যাত মানে চৰকাৰে একো সুবিধা দিয়ে এতিয়ালৈকে আমাক একো সংস্থাপন দিয়া নাই মিছা গৰু ভাচিব নোৱাৰিলে আপোনালোকৰ নোৱাৰিলোঁ ঠিক আছে আপোনালোকে এতিয়া লাষ্ট মুহূৰ্তত এইটো যিটো চিমেণ্ট চাপৰি যিটো ৰিজাৰ্ভত হয় যিটো আপোনালোকে ইয়াতে থাকিম বুলি আহিলে হয় এতিয়া আপোনালোকক চৰকাৰে কি ব্যৱস্থা লয় আপোনালোকে কি ব্যৱস্থা ল'ব লাগে কঠোৰকৈ এইটো কি ক'ব আপুনি কঠোৰ হিচাপত ক'বলৈ গ'লে আমিতো এই জেগাটো নিৰ্বাচন কৰি পেলাই ইয়াতে বহিম বুলি আহিলোঁ চৰকাৰে কি কঠোৰ হিচাপত শাসন কৰে সেই কথাটো মই ক'ব বিশেষ নাজানো সংস্থাপন আমি ল'ম বুলি ইয়াতে আহিলোঁ যদি তেখেতলোকে সংস্থাপন নিদিয়ে আকৌ গৈ লালি নদীত জাপ দিব লাগিব যদি সংস্থাপন দিয়ে ইয়াতে যেন তেনে জীৱটো জীয়াই ৰাখিম বুলি ভাবিলোঁ বাইদেউ আপোনালোকে ইয়াত কিয় কাৰণে আহিলে আমি গৰাখহনীয়া বান বিধ্বস্ত ৰাইজে আজি থাকিব নোৱাৰি গৰু ম'হ উটুৱাই খেতি পথাৰ চব ধ্বংস হ'ল গৰাখহনীয়া আমি গালিঘাট মাছখোৱা মদৈ জীয়াঢল কিমানমান মানুহ ইয়াত আহিছে আমাৰ ইয়াত 95 ঘৰ মানুহ ইয়ালৈ অহা হৈছে কি কাৰণত আহিছে ইয়াত আমাৰ ওখ ভেটি ঠাই এডোখৰ বিচাৰি আমি ইয়াত সংস্থাপন ল'বৰ কাৰণে আহিছোঁ কি সমস্যা তাত আপোনালোকৰ জেগাত আমাৰ গৰাখহনীয়া ঘৰ দুৱাৰ উটুৱাই নদী খাবলৈ আমাৰ একো উপায় নাই লালি নদী ব্ৰহ্মপুত্ৰ গৰাখহাই আমাৰ ঘৰ দুৱাৰ চিয়াং নদী চব উটুৱাই লৈ যোৱাৰ কাৰণে গৰাখহনীয়াত আপোনালোকৰ ঘৰত চব উৰি গৈছে নেকি হয় এতিয়া আপোনালোকে কি কয় যে আপোনালোকৰ অৱস্থাটো বেয়া আমি সেইকাৰণে চৰকাৰৰ পৰা আমি ওখ ভেটি অকণ দিব বুলি আমি আশা কৰি এই বাম ঠাইলৈ অহা হৈছে এইটো চিমেণ্ট চাপৰি ৰিজাৰ্ভত আপোনালোকক কোনে অনা হৈছে আমি নিজে আহিছোঁ হয় এতিয়া আপুনি কি ব্যৱস্থা লৈছে ইয়াত থাকিবলৈ আমাক এতিয়ালৈকে প্ৰশাসনৰ ফালৰ পৰাও বা ওপৰৰ পৰাও আমাক কোনো আশ্ৰয় দিয়া নাই এতিয়ালৈকে আমি এনেকৈ কলংকপংকৈ এই 2-4 দিন এনেকৈ জীয়াই আছোঁ এমুঠি খাই এমুঠি নাখায় আৰু আপোনালোকে কেই ঘৰ আহিছে ইয়াত 95 ঘৰ আহিছোঁ 95 ঘৰ হয় আৰু আপোনালোকৰ কি অসুবিধা হৈছে আজি ইয়াত আহি পেলাই আমাৰ খাবলৈ শুবলৈ জেগা নাই থাকিবলৈ ঠাই নাই আমি মহৰ কামনি ৰাতি বৰষুণ দিলে তিতিমো টিপালৰ তলত আমি এনেকৈ জীৱন বাস কৰিবলগীয়া হৈছে যি সময়ত আপোনালোকে তাতে কিমানমান দিনৰ আগত আপোনালোকৰ ঘৰবিলাক উঠাই লৈ গ'ল নদীয়ে আজি 2 মাহমান হৈ গ'ল এই সময়ত আপোনালোকক খবৰ ল'ব সুধিব গৈছিলে নাই যোৱা কোনো নাই যোৱা চৰকাৰৰ ফালৰ পৰা যোৱা নাই কোনো যোৱাই নাই আমি আজি যে ইয়াত তম্বু টঙাই আছে এইটো তম্বুটো কাৰ হয় এইটো আমি নিজে তম্বু তৰি পিনি ইয়াত থাকিবলগীয়া হৈছে আজিলৈ ইয়াত কেইদিন হৈছে বুলি ক'লে আপোনালোকে আমাৰ আজি 10-15 দিন মানেই হৈছে ইয়াত থকা আজিলৈ কোনে ইয়াত খবৰ ল'বলৈ আহিলে আপোনালোকক কোনো অহাই নাই আজিলৈকে আপোনালোকে চৰকাৰক কি ক'ব
চৰকাৰে আমাৰ সংস্থাপন অকণ দিব বুলি ওখ ভেটি অকণ দিব বুলি আমি আশা কৰি ইয়াত আছোঁহি আজি। আৰু য'তে ত'তে থাকিব পাৰি য'তে ত'ব ইয়াতে থাকিবনে আপোনালোকে? আমি ইয়াৰ পৰা ক'লৈকো নাযাওঁ। আমাক ইয়াক মাৰিলেও মাৰিব, তাৰিলেও তাৰিব। আমি ইয়াৰ পৰা ক'লৈকো আমি যাবলৈ নাই। আমাক চৰকাৰে দিলেও যাম, নিদিলেও আমি ইয়াৰ পৰা ক'লৈকো আঁতৰি নাযাওঁ। আপুনি ভোট MLA কোন হয় আপোনালোকৰ? ভুৱন পেগু। আপোনালোকে জনাইছে নাই ভুৱন পেগু? জনোৱা নাই। জনোৱা নাই? হয়। আৰু খবৰ চবৰ পাইছে, দিছে না দিয়া নাই? আপোনালোকে যে গৰখহনীয়া হৈ গ'ল নদী, চিমেণ্ট নদী, নিশ্চয় কিছুমান হেৰিয়ত খবৰ পাইছে কিজানি, আমিতো এতিয়া ক'বলৈ। নদীটো কোনটো নদী আপোনালোকৰ? আমাৰ ব্ৰহ্মপুত্ৰ চিয়াং। আপোনালোকে তাত কিমান বছৰৰ আগত আছিলে? আমাৰ এতিয়া থকা 40-50 বছৰ হৈ গ'ল। 40-50 বছৰ। হয়। তাৰ মাজত আগত বানপানী চানপানী হৈছিলে নাই? মাজে মাজে হৈছে যদি এনেকুৱা পৰিস্থিতি চলা নাছিলে। এতিয়া আপোনালোকৰ ঘৰ বাৰী ভেটি চব উটুৱাই লৈ গ'ল। আপোনালোকৰ এনে তাত চলিবৰ কাৰণে কি ব্যৱস্থা লৈ আপোনালোকে চলি আছিলে আগৰ দিনত? আমি মাছ মাৰি খেতি পথাৰ কৰি চলি আছিলোঁ। আজিৰ দিনত খেতি পথাৰ কি হৈ আছে? নাই, একো ক'তো এডাল পথাৰলৈ কাঁচিখন লৈ যাবলৈও উপায় নাই। এতিয়া আপোনালোকে চব ইয়াত ডাইৰেক্ট আজি আহিছে নেকি হয়, থাকিম বুলি? হয়, থাকিম বুলি আহিছোঁ। আমি ইয়াৰ পৰা আৰু ক'লৈকো আঁতৰি নাযাওঁ। আমি ইয়াতে তেজ দিম বুলি আজি ওলাই আহিলোঁ। আপোনালোকৰ ঘৰ পৰিয়াল কিমান ঘৰৰ? এঘৰ মানুহ ঘৰত কেইজন পৰিয়াল আছে আপোনাৰ? আছে 5জন, 6জন, 10জনলৈকেও আছে, 15জনলৈকেও আছে। ইয়াত চবেই উঠি আহিছেনে? হয়, হয়, হয়। গৰু ম'হ ছাগলী আপোনালোকৰ চব মৰি গ'ল। চব মৰিলে? হয়। আজিলৈ কোনো প্ৰশাসনে ব্যৱস্থা লোৱা নাই? লোৱা। কোনোবা এইজন গাঁও লোকেল কোনো যোৱা নাই? নাই যোৱা। আৰু এই আগৰ দিনত যিহেতু বানপানী ডাঙৰ বানপানী 2-3বাৰ হৈ গ'ল, এই সময়ছোৱাত আপোনালোকক ৰেচন পানী দিছিল নাই? দিছিলে। চাউল আৰু দালি দিছিলে, দুবাৰ দিছিলে। দিবলৈ যাওঁতে কোনে কৈছিলে আপোনালোকক দিবলৈ? আমাৰ এইটো লোকেলিটি মানুহে হেৰিয়ত অফিচত গৈ পিনি নিজে আনিছেগৈ। চৰকাৰৰ মানুহ আজিলৈ কেইবাৰ খবৰ ল'লে আপোনালোকক এই বাৰিষাৰ মাজত? এবাৰো খবৰ লোৱা নাই। আপোনালোকে কি ক'ব চৰকাৰক? আমি সেইষাৰে ভাবিছোঁ চৰকাৰে আমাক কি সংস্থাপন এটা দিয়ে। আমি ইয়াৰ পৰা আৰু ক'লৈকো আঁতৰি নাযাওঁ। আমি ইয়াতে তেজ দিম বুলি আজি ওলাই আহিলোঁ। আপোনালোকৰ ঘৰ পৰিয়াল কিমান ঘৰৰ? এঘৰ মানুহ ঘৰত কেইজন পৰিয়াল আছে আপোনাৰ? আছে 5জন, 6জন, 10জনলৈকেও আছে, 15জনলৈকেও আছে। ইয়াত চবেই উঠি আহিছেনে? হয়, হয়, হয়। গৰু ম'হ ছাগলী আপোনালোকৰ চব মৰি গ'ল। চব মৰিলে? হয়। আজিলৈ কোনো প্ৰশাসনে ব্যৱস্থা লোৱা নাই। কোনোবা এইজন গাঁও লোকেল কোনো যোৱা নাই? নাই যোৱা। আৰু এই আগৰ দিনত যিহেতু বানপানী ডাঙৰ বানপানী 2-3বাৰ হৈ গ'ল, এই সময়ছোৱাত আপোনালোকক ৰেচন পানী দিছিল নাই? দিছিলে। চাউল আৰু দালি দিছিলে, দুবাৰ দিছিলে। দিবলৈ যাওঁতে কোনে কৈছিলে আপোনালোকক দিবলৈ? আমাৰ এইটো লোকেলিটি মানুহে হেৰিয়ত অফিচত গৈ পিনি নিজে আনিছেগৈ। চৰকাৰৰ মানুহ আজিলৈ কেইবাৰ খবৰ ল'লে আপোনালোকক এই বাৰিষাৰ মাজত? এবাৰো খবৰ লোৱা নাই। আপোনালোকে কি ক'ব চৰকাৰক? চৰকাৰক আমি সেইষাৰে ভাবিছোঁ চৰকাৰে আমাক কি সংস্থাপন এটা দিয়ে।